হয় মই মাজতে আপোনাৰ নগাঁও বডি বিল্ডিং পাৱাৰ লিফটিং এছ'চিয়েশ্যনৰ মাধ্যমত মই আহিছিলোঁ আৰু তেওঁলোকৰ অনুৰোধত মই এই কাম আনফাৰ ফাউণ্ডেশ্যনৰ জৰিয়তে ইয়াত আগবঢ়ালোঁ আৰু আহি পেলাই আমি 7জনক আজি মই ই ৰিক্সা বিতৰণ কৰিছোঁ 6জন বিধৱা মহিলা আৰু এজন আপোনাৰ মছজিদৰ জোনাব হয় আৰু মই এতিয়ালৈকে আনফাৰ ফাউণ্ডেশ্যনে মোৰ দেন 540 আপোনাৰ ই ৰিক্সা বিতৰণ কৰিছে এক বছৰৰ ভিতৰত আৰু চবতকৈ বেছি হয় যে আপুনি মানুহৰ কাৰণে আৰু মোৰ এটাই চিন্তাধাৰা যে আমি জাতি ধৰ্ম বৰ্ণ নিৰ্বিশেষে আমি সমাজ সেৱাখন কৰি আগবাঢ়ি যাব লাগে সেইকাৰণে মোৰ এটাই চিন্তাধাৰা যে সমাজখন কেনেকুৱা উন্নতি হয় আমাৰ চিন্তাধাৰা হ'ল যে আমি ই ৰিক্সা দিয়াৰ কাৰণে দুটা ফেমিলি আপোনাৰ উপাৰ্জন কৰে এটা হ'ল এটা ফেমিলি ড্ৰাইভাৰে প্ৰত্যেক দিন আপোনাৰ 400-500 টকা পাব আৰু যিজন মহিলা হওক আৰু কিবা জোনাব হওক 200 আপোনাৰ 300-400 টকা উপাৰ্জন কৰিব আমালোকৰ এটাই ফাউণ্ডেশ্যনৰ কথা হ'ল যে আপোনালোকে এই পইচাটো শিক্ষাৰ ওপৰত আপোনালোকে ল'ৰা ছোৱালীক শিক্ষা দিব পইচা দিয়া আৰু সেইকাৰণে আমি বহুত মানুহ দুৰাৰোগ্যত আক্ৰান্ত বহুত আপোনাৰ মহিলা হওক আপোনাৰ কেঞ্চাৰ আপোনাৰ এপাহিজ সেইসকলক আমি বেছি আমাৰ ই ৰিক্সা বিতৰণ কৰি আছোঁ এতিয়া আৰু বহুত ৰিটায়াৰ জোনাবসকল আছে সকলক দি আছোঁ বেছি বিধৱা মহিলা আৰু যিসকল ল'ৰা ছোৱালী সৰু সেইসকলৰ সেইকাৰণে আমি আনফাৰ ফাউণ্ডেশ্যনে এই বছৰ 540 দিলে আৰু নেক্সটত আমাৰ প্লান হ'ল আমি এই বছৰ আৰু 300-400খন আমি অতি সোনকালে আমি গোটেই অসমত আমি বিতৰণ কৰিম 6জন এইবাৰ আমি 6জন মহিলা আৰু এজন আপোনাৰ জোনাবক দিলোঁ এই আজি যিটো হ'ল আজি আৰু আপোনাৰ আৰু এইটো সপ্তাহত আমি টোটেল 40খন বিতৰণ কৰিছোঁ আমি 40খন থেংক ইউ আনফৰ ফাউণ্ডেশ্যন হোজাই উদ্যোগত বিশেষকৈ মুস্তাক আনফৰ ডাঙৰীয়াৰ উপস্থিতিত আজি নগাঁও চহৰত 7গৰাকী বিধৱা মহিলাক ই ৰিক্সা বিতৰণ কৰিছে আমি সকলোবিলাক আজি আছিলোঁ প্ৰাক্তন বিধায়ক উল্লেখ চুমন ডাঙৰীয়া আছে তেখেতৰ যি মহানুভৱতা সঁচাই আমি খুব আনন্দিত হৈছোঁ কাৰণ তেখেতে বিশেষভাৱে আজি ব্যৱসায়িক সূত্ৰে বেছিভাগ সময় ডুবাইত থাকে যেতিয়াই তেওঁ আহে কিছু সমাজৰ কাৰণে কাম কৰিব বিচাৰে নগাঁও বডি বিল্ডিং এছ'চিয়েশ্যন আৰু যিটো আমাৰ পাৱাৰ লিফটিং আছে তেওঁলোকৰ যি অনুৰোধ মৰ্মে নগাঁৱত তেওঁ ই ৰিক্সা আজি 7গৰাকী মহিলাক দিছে আটাইকেইগৰাকী মহিলা বিধৱা মহিলা আৰু আৰ্থিকভাৱে অতিকৈ দুৰ্বল আৰু তেওঁক আজি এই ৰিক্সাখন পোৱাৰ পাছত তেওঁলোকৰ অন্ততঃ দৈনিক কিবা এটা তেওঁলোকে মানে আয় হ'ব তেওঁলোকৰ পৰিয়ালটো চলাব পাৰিব মই পুনৰবাৰ মুস্তাক আনফৰ ডাঙৰীয়াক মই ধন্যবাদ জনাইছোঁ যে এই ধৰণৰ কাম তেওঁ বহুত কৰি থাকে আমি ইতিমধ্যে দেখা পাইছোঁ নগাঁৱতো তেওঁ কৰিছে ভৱিষ্যতেও তেওঁ কৰি যাব এই ধৰণে তেওঁ যি আৰ্থিকভাৱে দুৰ্বল ব্যক্তিসকলক মই পুনৰবাৰ ধন্যবাদ জনাইছোঁ আৰু আজি বিশেষভাৱে এই অনুষ্ঠানটো সুন্দৰকৈ হৈ গৈছে মোক নিমন্ত্ৰণ কৰাৰ বাবে মই তেওঁক ধন্যবাদ জনাইছোঁ